আজিৰ পৰা ৫০০,০০০ বছৰ আগতে যিসকল লোক এই পৃথিৱীত বাস কৰিছিলে তেওঁলোকে নিজৰ খাজানাবোৰ ঘৰতে ৰাখিছিলে নতুবা ঘৰৰ ওচৰে পাজৰে বেলেগ বেলেগ ঠাইত এইবোৰ পুতি থৈছিলে আৰু সেই ঠাইডোখৰৰ বিষয়ে কেৱল সেই মানুহজনেই জানিছিল। আজি আমি এই ভিডিঅ'টোত এনেকুৱাই কিছুমান খাজানাৰ বিষয়ে কথা পাতিম যিবোৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পুৰণা হয় কিন্তু সেইবোৰ বৰ্তমান সময়ৰ মানুহে ভুলতে পাই গৈছে। তেন্তে আহক তেনেকুৱাই ৫জন ভাগ্যৱান মানুহৰ বিষয়ে জানো যে তেওঁলোক কোন হয় আৰু তেওঁলোকে সেইবোৰ কেনেকৈ পালে। নম্বৰ 1, এদিনাখন ইষ্ট ইংলেণ্ডৰ এজন খেতিয়কৰ হাতুৰি ক'ৰবাত হেৰাই গৈছিলে। সেয়ে তেওঁ তেওঁৰ বন্ধু এৰিক লজক সেই কথাটো ক'লে যাতে এৰিকে তেওঁৰ লগত হাতুৰিটো বিচৰাত সহায় কৰে। এৰিক লজৰ ওচৰত এটা মেটেল ডিটেক্টৰ আছিলে, সেয়ে সিহঁতে সেই মেটেল ডিটেক্টৰটোৰ সহায়ত সেইটো বিচাৰিব ধৰিলে। কিন্তু তেওঁলোকে এইটো কথা একেবাৰেই জনা নাছিলে যে আজি সেই হাতুৰিটো বিচাৰিব গৈ তেওঁলোকৰ জিন্দগী বদলি যাব। বিচাৰি থাকোঁতে এটা ঠাইত মেটেল ডিটেক্টৰে বহুত জোৰেৰে ছিগনেল দিব ধৰিলে। যেতিয়া তাত মাটি খুন্দা হ'ল তেতিয়া তাৰ পৰা খাজানাৰে ভৰা এটা চন্দুক পালে য'ত ১৪,৭৮০টা সোণ আৰু চিলভাৰৰ পইচা আৰু লগতে ২০০টা অলংকাৰ আছিলে। এৰিক লজ আৰু খেতিয়কজনে লগালগ সেই খবৰটো ইংলেণ্ড চৰকাৰক দিলে। যেতিয়া আৰ্কিঅলজিষ্ট আহি সেই ঠাইত আৰু ভালকৈ সন্ধান কৰিলে তেতিয়া সেই ঠাইত আৰু ৬০ পাউণ্ড সোণৰ পইচা পালে যিখিনি $৫ কোটি অধিক হয়, যিখিনিৰ মূল্য প্ৰায় ৪১১ কোটি টকা হ'ব। কিন্তু ইংলেণ্ডৰ চৰকাৰে এৰিক লজক $2.3 মিলিয়ন উপহাৰ হিচাপে দিলে যিখিনি এৰিকে নিজৰ বন্ধুৰ সৈতে আধা আধা ভাগ কৰি ল'লে। নম্বৰ 2, ছুইডেনৰ গটলেণ্ড চহৰত চিনেমাৰ শ্বুটিং চলি আছিলে। শ্বুটিঙৰ সময়ত তেওঁলোকে হঠাতে বহুত বেছি আৰু বহুত পুৰণা খাজানা পাই গ'ল। এইবোৰত ১৫০ পাউণ্ড ৰূপ, ৫০ পাউণ্ড পিতল আৰু বহুতো অলংকাৰ আছিলে। ইয়াৰে বেছি সংখ্যক খাজানা পইচাৰ আকাৰত আছিল। এই খাজানাবোৰ এটা ঘৰৰ মজিয়াৰ তলত লুকাই থোৱা আছিলে। যেতিয়া তদন্ত কৰা গ'ল তেতিয়া জানিব পৰা গ'ল যে এই খাজানাবোৰ 9th চেঞ্চুৰীৰ হয়, অৰ্থাৎ এইবোৰ প্ৰায় ১২০০ বছৰ পুৰণা হয়। যিখিনি ঠাইৰ পৰা এই খাজানাখিনি পোৱা গৈছিল সেই ঠাইৰ মালিকক $২৪০,০০০ অৰ্থাৎ ১৯৭ লাখ টকা উপহাৰ হিচাপে দিলে। কিন্তু এইটো কোৱা হয় যে এই খাজানাখিনিৰ মূল্য ইয়াতকৈ বহু গুণে বেছি হয়। নম্বৰ 3, এইজন হ'ল নিক মেড, যিজন এজন টেংক কালেক্টৰ হয়। আমেৰিকাত এওঁৰ কোম্পানী বেলেগ বেলেগ ঠাইত মিলিটাৰী গাড়ীবোৰত যাত্ৰা কৰাই তেওঁলোকৰ ইচ্ছা পূৰণ কৰে। কিবা উদ্দেশ্যৰে নিকে প্ৰায় পুৰণা টেংকবোৰ কিনে আৰু সেইবোৰ আকৌ ৰিফাৰ্নিছ কৰে। ২০১৭ চনত $৪,০০০ তেওঁ এটা পুৰণা টেংক কিনিছিলে। কিন্তু নিকে কি জানিছিল যে এই টেংকটোৱে তেওঁৰ জিন্দগী বদলাই দিব। নিকে তেওঁৰ মেকানিকৰ লগত সেই টেংকটো ৰিফাৰ্নিছ কৰা আৰম্ভ কৰিলে। যেতিয়া তেওঁলোকৰ তেলৰ টেংকিটো চেঞ্জ কৰা পাল আহিল তেতিয়া তেওঁলোকে দেখিলে যে সেই পুৰণা টেংকিটোৰ ভিতৰত সোণৰ ইটা আছিলে। সেইটোৰ ভিতৰৰ পৰা 5টা পিয়ৰ সোণৰ ইটা ওলালে। এই সোণৰ মূল্য তেতিয়া $12 লাখ আছিলে, যিখিনি প্ৰায় 10 কোটি টকা হয়। এইটো অনুমান কৰা হৈছিলে যে এই সোণবোৰ যুদ্ধৰ সময়ত সৈন্যসকলে ইৰাকৰ কোনোবা ঘৰৰ পৰা পাইছিলে চাগে, যাক সুৰক্ষিত ৰাখিবৰ বাবে তেলৰ টেংকিত ভৰাই থৈছিলে। কিন্তু যিজনে সেইখিনি ৰাখিছিলে তেওঁ চাগে যুদ্ধত মৃত্যু হৈছে। সেইকাৰণে এই গোপনীয় কথাটো টেংকিটোৰ ভিতৰতে ৰৈ গ'ল। নম্বৰ 4, জেমি অলিভাৰ পৃথিৱীৰ বিখ্যাত আৰু জনাজাত চেফ হয়। তেওঁ এখন নতুন ৰেষ্টুৰেণ্ট খুলিব বিচাৰিলে, যাৰ বাবে তেওঁ এটা পুৰণা বিল্ডিং কিনিলে। যেতিয়া সেই বিল্ডিংটোত কাম কৰা আৰম্ভ কৰিলে তেতিয়া তাত কাম কৰি থকা লেবাৰে এটা দেৱালৰ ভিতৰৰ পৰা $1.7 মিলিয়ন অৰ্থাৎ ১১৪,০০০ কোটি টকা সোণ, ৰূপ আৰু নগদ ধন পালে। কিন্তু এই দেৱালৰ ভিতৰত ইমান খাজানা আহিল ক'ৰ পৰা? এইটো এটা আচৰিত কাহিনী আছে। কথাটো এনেকুৱা যে এই বিল্ডিংটোত এটা সময়ত বেংক আছিলে যাৰ নাম মিডলেণ্ড বেংক আছিল। এই বেংকটোত এটা সুৰক্ষিত ৰুম আছিল য'ত মানুহবোৰে তেওঁলোকৰ মূল্যৱান বস্তুবোৰ ৰাখিছিল। কিন্তু পিছত ১৯৮৯ চনত মিডলেণ্ড বেংক লছত গৈ আছিল। তেতিয়া মিডলেণ্ড বেংকক HSBC বেংকে কিনি ল'লে। এতিয়া মিডলেণ্ড বেংকৰ গোটেই বস্তুবোৰ HSBC বেংকৰ হৈ গৈছিল য'ত এই বিল্ডিংটো আছিলে। কিন্তু ১৯৯২ চনত HSBCৰ এই ব্ৰাঞ্চটো বন্ধ কৰিবলগীয়া হ'ল। সেয়ে তেওঁলোকে সকলো কাষ্টমাৰক জনালে যে যাতে তেওঁলোকে নিজৰ নিজৰ চেল্ফ ডিপজিট বক্সবোৰ খালী কৰি লয়। সেয়ে সকলো মানুহে গোটেই বক্সবোৰ খালী কৰি ল'লে, কিন্তু কিছু সংখ্যক মানুহ আহিব নোৱাৰিলে। সম্ভৱতঃ তেওঁলোকৰ মৃত্যু হৈছিল। সেয়েহে সেই বক্সবোৰ বেংকে ভঙাৰ সিদ্ধান্ত ল'লে। তাৰে কিছুমান বক্স ভাঙি তাৰ পৰা মূল্যৱান বস্তুবোৰ উলিয়াই ল'লে। কিন্তু তাৰে ভিতৰত আৰু কিছুমান এনেকুৱা বক্সো আছিলে যিবোৰ ভাঙিলে বিল্ডিঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছিল। সেয়ে NHCৰ লোকসকলে তেওঁলোকক এইটো কৰাৰ অনুমতি নিদিলে। এইকাৰণে কিছুমান বক্স তেনেকুৱাই থৈ HSBC বেংকে বিল্ডিংটো খালী কৰি দিলে। আৰু 20 বছৰ পিছত জেমি অলিভাৰে ৰেষ্টুৰেণ্ট বনোৱাৰ সময়ত সেই খাজানাবোৰ উদ্ধাৰ হ'ল আৰু এই খাজানাখিনি HSBC বেংকক দি দিলে। নম্বৰ 5, এজন স্কুবা ড্ৰাইভাৰে ফ্লৰিডাৰ সাগৰত এডাল সোণৰ মালা পালে যাৰ মূল্য $700 হয়। কিন্তু এই মালাডাল পোৱাৰ কাৰণে তেওঁ আৰু ডাঙৰ কিবা পাব বুলি সাগৰৰ তলত বিচৰা আৰম্ভ কৰিলে। সাগৰৰ তলত তেওঁ বিচাৰি থাকোঁতে তেওঁৰ মেটেল ডিটেক্টৰে এটা ডাঙৰ ছিগনেল দিলে। যেতিয়া তেওঁ সেই ঠাইডোখৰৰ পৰা মাটি গুচাই চালে তেতিয়া তেওঁ আচৰিত হৈ পৰিল, কাৰণ মাটিৰ ভিতৰত ফচি আছিলে 50টা কেৱল সোণৰ কইনছ যাৰ মূল্য $10,000 হয়,
অৰ্থাৎ 42,000 কোটি টকা হয়। এই সোণৰ কইন্সবোৰ কমচে কম 200 বছৰ পুৰণা আছিল। মানুহে বিশ্বাস কৰে যে এই সাগৰত ধুমুহাৰ বাবে কেইবাটাও জাহাজ ডুব গৈছে। সম্ভৱতঃ এই সোণৰ কইন্সবোৰ সেই জাহাজবোৰৰ ভিতৰতে আছিল যিবোৰ ডুব গৈ মাটিৰ ভিতৰত পোত গৈছিলে।